হেল্ল' ফ্ৰেণ্ড, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আহকচোন আজি মই কি বনাইছোঁ। এয়া পনীৰ লৈছোঁ 200 গ্ৰামমান, দেখিছেনে বাৰু। আৰু এতিয়া মই গোটেইখিনি পনীৰ ফ্ৰাই কৰি ল'ম। আৰু ইমান পনীৰ ফ্ৰাই কৰিবৰ কাৰণে আছে আৰু কৰি আছোঁ, দেখিছেনে বাৰু। আৰু পনীৰখিনি ফ্ৰাই কৰা হৈ গ'ল। তাৰপিছত আৰু পালেং শাকখিনি মিক্সিত পিচি ল'লোঁ এনেদৰে। তাৰপিছত এখন কেৰাহীত তেল দিলোঁ, তাতে অলপ জিৰা দিলোঁ আৰু দিয়াৰ পিছতে পিঁয়াজ জলকীয়া তেলত দি দিলোঁ। সকলোৱেতো পনীৰ আৰু পালেক চব্জি বনাব জানে, মইনো কেনেকৈ বনাওঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। তেনেহ'লে ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকক। আৰু এতিয়া অলপ দিছোঁ হালধি, তাৰপিছত অলপ লৰাই দিলোঁ আৰু তাৰপিছতে দিছোঁ মই এতিয়া বিলাহী আৰু তাৰপিছতে অলপ দিছোঁ নহৰু আৰু ভালদৰে লৰাই দিম গোটেইখিনি মিক্স হৈ যাবৰ কাৰণে। আৰু তাতে অলপ দিছোঁ ৰেড চিলি আৰু অলপমান গৰম মছলা আৰু তাৰপিছত পালেং শাকখিনি তাত ঢালি দিলোঁ। আৰু তাৰপিছত অলপমান পানী দিছোঁ। দেখিছেনে বাৰু কেনেদৰে উতলিবলৈ ধৰিছে। তাৰপিছত এখন ঢাকনিৰে ঢাকি দিলোঁ। কেনেকুৱা লাগিছে প্লিজ সকলোৱে কমেণ্ট কৰি জনাবা। আৰু তাৰপিছতে অলপমান এতিয়া নিমখ দিছোঁ সোৱাদ অনুপাতেৰে। তাৰপিছত মই পনীৰখিনি ঢালি দিম। আৰু যিসকলে নতুনকৈ ভিডিঅ'টো চাই আছে প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিবা। আৰু তাৰপিছত কেনেদৰে উতলিবলৈ ধৰিছে দেখিছেনে বাৰু। কেনেকুৱা লাগিছে কালাৰ প্লিজ সকলোৱে কমেণ্ট কৰি জনাবা। আৰু তাৰপিছতে মই অলপমান গাখীৰ ঢালি দিছোঁ, আপোনালোকে ক্ৰীমো ঢালিব পাৰে। মোৰ প্ৰায় পনীৰ পালক ৰেডি হৈয়ে গৈছে আৰু দেখিছেনে বাৰু। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিবা দেই। এয়া মোৰ পনীৰ পালক ৰেডি হৈ গ'ল, দেখিছেনে বাৰু। আৰু এটা অন্য ভিডিঅ'ত লগ পোৱা আশাৰে অসমীয়া বৰি ৰাখীৰ ইউটিউব চেনেলৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।